গুড মৰ্ণিং বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আজি আমি এতিয়া বজাৰলৈ যাব লৈছোঁ। বহুত দিন হ'ল বজাৰ যোৱা নাই। আলু পিঁয়াজকে লৈ কিনে শাক পাচলি ফ্ৰুটছ স্নেক্স একোৱেই নাই। যাওঁগৈ এতিয়া। দাদা এফালে ৰেডি হৈ আছে, দাদাই ওলাব এতিয়া সময়। ডিফুত ডেইলি মাৰ্কেটটো ৰাতিপুৱা বেছি জল্দিকৈ নহয়, অকণমান দেৰিকৈ হয়। দিনত হয়, দিনৰ পৰা গধূলি অকণমান বেছি ভিৰ হয়। তথাপিও আমি কেইটামান শাক পাচলি লৈ আহোঁ। গধূলিটো ইমান সময় নহয় আমাৰ কাৰণে, ৰাতিপুৱা অকণমান সময় পাওঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বজাৰ আহি পালোহি, শ্বপিং মাৰ্কেট। এতিয়া চাহ কাৰণে ৰখি আছোঁ, চাহ আহিব। এইফালে দাদা আছে, চাহ খাই আছে। চাই উইথ মিঠাই। টেস্টি। বেলেগ ৰাস্তা পাৰ ওলালোঁ। কিন্তু বজাৰটো ভালকৈ খোলাই নাই এতিয়া। নতুন নতুন চব্জি ওলাইছে। দাদা পূৰা বাৰ্গেনিং কৰি আছে। অমিতাটোৰ দাম ইমান সৰু, অমিতাটোৰ দাম 20 টকা। 10 টকীয়া অমিতা এইটো, 20 টকীয়া অমিতা। বন্ধাকবি লৈছোঁ এতিয়া। মাংস বজাৰ, মাছ বজাৰ বহুত ভিৰ হৈ আছে তাত। বোলে ৰাস্তাটো বেয়া, সেইকাৰণে এইফালে যাওঁ এতিয়া। আৰু অলপ শাক পাচলি লওঁ। इलायची, लौंग, मरीच, चिल्ली पाउडर, हल्दी पाउडर, धनिया पाउडर, गरम मसाला, जीरा पाउडर। दस नहीं है ये वाला 30 मोटा वाला 20 का झाल है लीजिए। सब्जी तोड़ के डालने हो जाता है। और क्या बाइक ओसर आहि पालो ओलाम এতিয়া। चलो অলপ স্নেক্স ল'ম এতিয়া। স্নেক্স লৈছোঁ, বিস্কিট আৰু কেক লৈছোঁ, ড্ৰাই কেক। বাইকৰ ওচৰত যাওঁগৈ এতিয়া। ডেইলি ৱৰ্কাৰ এইবিলাক। বন্ধুসকল, আজি ৰাতিপুৱা বজাৰটো কৰি আহিলোঁ। বহুত দিন হৈছিলে বজাৰ নাই যোৱা। ঠিক আছে বন্ধুসকল, কি কি বস্তু আনিলোঁ দেখালৈ। কেনেকুৱা লাগিছে জনাব।
আজি ব্লগটো আকৌ লগ পাম নতুন এখন ভিডিঅ'ত আজিৰ কাৰণে ধন্যবাদ।